আসসালামু আলাইকুম ভিউয়াৰ্স এই গছজোপা সকলোৱে চিনি পায় নহয় জানো এই গছজোপা হৈছে জবা ফুল গছ ঔষধি গুণেৰে ভৰপুৰ এই গছজোপাৰ আপোনাৰ যদি পেছাব জ্বলিছে পেছাব পুৰণি হৈছে পুৰণিতকৈ পুৰণি বেমাৰ নিৰ্মূল হয় আহকচোন মই দেখুৱাও কেনেদৰে খাব লাগে মই ইয়াৰে পাত লৈ লৈছো ফুল কেইপাহমান লৈছো লগতে কলিও লৈ লৈছো এইখিনিমান লৈ লৈছো এইখিনি জুখেৰে ল'ব আপোনালোকে ইয়াতকৈ কম নলব বেছি ললেও কোনো অসুবিধা নাই এইখিনি এতিয়া ভালদৰে ধুই লৈছো এইদৰে ভালকৈ ধুই লৈ এটা মগত মই এগিলাস পানী দি লৈছো ইয়াতে মই এইদৰে দিছো আৰু হাতেৰে মুহাৰি দিছো এইদৰে আপোনালোকে মুহাৰি ল'ব আৰু গোটে ৰাতিটো এনেদৰে তিয়াই ৰাখিব নেক্সট মৰ্নিংত আপোনালোকে এইখিনি উলিয়াই হাতেৰে চেপি দিব আৰু ইয়াৰ বিজলটো পানীৰ লগত মিক্স কৰি ল'ব এতিয়া এখন চাকনিৰ সহায়ত মই চেকি লৈছো এইদৰে চেকি ল'ব আৰু এগিলাসমান কৰি ল'ব ইয়াতে মই 4 চামুচমান চেনি দিছো আপোনালোকে যিমান মিঠা পাৰে খাব সিমানখিনি দি ল'ব বেছি দিলে বেছি ভাল আৰু এইখিনি মিক্স কৰি লৈ খালি পেটত খাই দিব দেখিব আপোনাৰ বেমাৰটো একেবাৰে নাইকিয়া হৈ গৈছে আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব